মোৰ কাজিন আছে ইয়াত লাকি এতিয়া বৰ্তমান ইয়াত দুলিয়াজানত আছেহি আৰু বহুতকেইটা কাম লৈ ঘৰৰ পৰা ওলাই আহিছোঁ দেউতাহঁত সৰুতে ইয়াতে ডাঙৰ হৈছে আৰু ইয়াতে থাকে মোৰ খুৰা আৰু বৰ্তা everyone মই বনিতা আৰু আপোনালোকক সকলোকে মোৰ YouTube চেনেল ইনপাৰফেক্ট মিডিয়ালৈ স্বাগতম জনালো এতিয়া সুমন আৰু মই অলপ ওলাই যাব লৈছো ভাবিলো আপোনালোককো লগতে লৈ যাওঁ তেনেহলে বলক আজিৰ ভিডিঅটো আৰম্ভ কৰো ক'ত যাম এতিয়া আমি প্ৰথমতে Samsung আমি প্ৰথমতে Samsung যাওঁ নেভিগেশনটো খুলি লৈছো ক'ত আছে তো নাজানো 8 মিনিট দেখাই আছে এটো HS অৰ্ডাৰ আছে HS অৰ্ডাৰ দেখাই আছে কোলা আমি এতিয়া একদম দুপৰীয়াত ওলাই আহিছোঁ দুপৰীয়াতে 2টামান বাজিছে আৰু বহুতকেইটা কাম লৈ ঘৰৰ পৰা ওলাই আহিছোঁ প্ৰথমতে এতিয়া গ্ৰছাৰিজ অকমান কিনিলোঁ আৰু সেই গ্ৰছাৰিজখিনি মোৰ জেঠাই এগৰাকী ঘৰত দিব যাব লাগে জেঠাই যিহেতু অকলে থাকে চ' সেইখিনি প্ৰথমতে দিম তাৰপিছতে সুমনৰ ফোনটো ঠিক কৰিব দিব লাগে যিহেতু মই লাষ্ট ভিডিঅ'টোত কৈছিলোঁ সুমনৰ ফোনটো বেয়া হৈ আছে সেইটো ঠিক কৰিবলৈ যাব লাগে এতিয়া কালিতকে আজি গৰমটো বেছি কালিতকৈ আজি বহুত বেছি গৰম এখন কেতিয়া খুলিব ৰাজ ইণ্ডিয়া এখন আমাৰ নতুন মল এখন ইয়াত খুলিব ডিব্ৰুগড়ত আৰু ইয়াত শুনিছোঁ PVR আহিব নেকি ন PVR ক'লে নে কি আইনাছ ক'লে পাহৰিলোঁ মই সেই মলটো যদি খোলে তেতিয়া আমি খোজকাঢ়ি আহিব পাৰিম চিনেমা চাবলৈ আৰু ইয়াত আৰু কিবা কিবি খুলিব কেতিয়া খোলে নাজানো টাইম আছে চাগে অকণমান তো কেনেল লাখ পাৰ্কিঙো পাইছোঁ ছায়াত পাইছোঁ আৰু একদম পুৰা মেইন বিল্ডিঙৰ ওচৰতে এতিয়া আমি বহি আছোঁ Samsungৰ সাৰ্ভিস সেন্টাৰ আৰু বৰ্তমান সুমনে এতিয়া মোৰ এই ফোনটো ইউজ কৰি আছে এই ফোনটো মোৰে হয় কিন্তু লাষ্ট 2 মাহৰ পৰা মোৰ হাতত নাছিলে কালি এই ফোনটো আনিবলৈ আমি গলো দুলিয়াজানলে ইয়াত অলপ দেৰি বহিবলগীয়া হৈছে তেতিয়ালৈকে আহকচোন আমি দুলিয়াজানখন অকমান চাওঁ কালি কি কৰিলো দুলিয়াজানত আমি গুড আফটাৰনুন এভৰিবডি আমি এতিয়া দুলিয়াজান যাবলৈ লৈছোঁ বনিতা মোৰ যিহেতু ফোনটো বেয়া হৈছে বনিতাৰ এটা এক্সট্ৰা ফোন এটা আছে যোনটো দুলিয়াজানত আছে তো সেইটো আনিবলৈ যাওঁ ব'লা দুলিয়াজানত মোৰ পেহী থাকে আৰু পেহী ঘৰতে মোৰ ফোনটো আছে আৰু সেই ফোনটো আনিবলৈ গৈ আছোঁ অকণমান জলদিয়ে ওলোৱা কথা আছিলে কিন্তু এতিয়া ওলাওঁতে ডিব্ৰুগড়ৰ পৰা 1টাই বাজিলে আৰু এতিয়া সময় হৈছে 2টা দুপৰীয়াৰ ভাতটো পেহী ঘৰতে খোৱা কথা আছিলে পেহীহঁতো ৰখি আছে এতিয়া গৈ আছোঁ আমি আমি এতিয়া ওলাই আহিলোঁ পেহী ঘৰৰ পৰা ধুনীয়া ধুনীয়া খানা খালোঁ এতিয়া মোৰ কাজিন আছে এয়া লাকি তাই দিল্লীত থাকে এতিয়া বৰ্তমান ইয়াত দুলিয়াজানত আছেহি এতিয়া ভাবিলোঁ দুইজনী আমি এনেই ওলাই আহিলোঁ অকণমান ভাবিলোঁ যে অকণমান দুলিয়াজানখন বহুত দিন দেখা নাই অকণমান চাওঁ আৰু তাই আমাক ফুৰাবলৈ আনিছে আমি কোনফালে যাম এতিয়া লাগি এতিয়া আমি ডেলি বজাৰ যাম ডেলি বজাৰ গৈ পেলাই ভবানী মাৰ্কেট হৈ ওলাম আজি সুমন প্ৰথমবাৰ লাকিক লগ পাইছে আৰু দুইটাই বিভিন্ন ধৰণৰ কথাত ব্যস্ত কিন্তু সেই সময়ত মই কিছুমান পুৰণা স্মৃতি সোঁৱৰি আছিলোঁ সৰু থাকোঁতে ছামাৰ ভেকেশ্যন উইণ্টাৰ ভেকেশ্যন প্ৰায় আমি দুলিয়াজানতে কটাইছিলোঁ মই আৰু মোৰ ভণ্টিয়ে পেহীৰো 2জনী ছোৱালী আমি 4জনী মিলি বিৰাট ফূৰ্তি কৰিছিলোঁ আগতে দুলিয়াজানখন বিৰাট ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল টাউন হয় আৰু দুলিয়াজানখন মেইনলি ফেমাছ হৈছে অইল ইণ্ডিয়া লিমিটেডৰ কাৰণে অইলৰ বাহিৰেও ইয়াত বহুতকেইটা কোম্পানীজ আছে যেনেকৈ আছাম গেছ কোম্পানী BCPL নেপকো শিৱানী আৰু BFCL আৰু এইদৰে কথা পাতি পাতি আমি গোটেই দুলিয়াজানখন ফুৰিলোঁ তাৰপিছতে ভণ্টিক ড্ৰপ কৰি আমি উভতি আহিলোঁ ডিব্ৰুগড়লৈ
বহুত বেছি গৰম বাহিৰত এতিয়া গৈ আছোঁ জেঠাই ঘৰলৈ কালি পেহীয়ে দি পঠিয়াইছিলে নেমু জেঠাইক দিবলৈ সেইকেইটাও লৈ গৈ আছোঁ ইমান ধুনীয়া গোন্ধাই বাৰীৰ নেমু ইলাচি নেমু জেঠাইক বস্তুখিনি দি এই মাত্ৰ জেঠাই ঘৰৰ পৰা ওলাই আহিছোঁ তাত বেছি দেৰি থকা নাই কাৰণ আমি গোটেই বজাৰখন ঘূৰি মেলিহে জেঠাই ঘৰলৈ আহিলোঁ সেইকাৰণে বেছি দেৰি তাত থকাটো ভাল নহ'ব বুলি ভাবি জাষ্ট বস্তুখিনি ড্ৰপ কৰিলোঁ আৰু তাৰ পৰা ওলাই আহিলোঁ গাড়ী চলাবা নি গাড়ী চলাব শিকিবা নি গাড়ী চলাই মই এইটো ৰাস্তা নিশিকোঁ ভাবিবলৈ এইটো ৰাস্তাত ক'ত আমাৰ এই বাইপাছৰ পিনে এদিন চলাই কি হ'ব সুমনে মাজে মাজে মোক সোধে গাড়ীখন শিকিবা নেকি মই শিকিছিলোঁ গাড়ীখন আৰু বহুতখিনি চলাব পৰাও হৈ গৈছিলোঁ সুমনে শিকাইছিলে কিন্তু এতিয়া বহুত দিন হ'ল গাড়ীখন মই নচলোৱা এতিয়া অলপ চাগে মোৰ ভয় লাগিব যদি মই চলাব লওঁ আৰু সুমন যদি লগত নাথাকে মোৰ ভয় লাগে ইমানখিনি কনফিডেন্স নাই মই যে অকলে উলিয়াই পেলাই গাড়ীখন লৈ যাম আৰু মই ভাবোঁ গাড়ীখন আজিকালি চবেই চলাব জানিব লাগে মাইকী মানুহক কাৰণ বহুত দৰকাৰী কেতিয়াবা ইমাৰ্জেঞ্চিত বহুত বেছি কাম আহি যায় কিন্তু মই শিকিমকৈ বহুত দিনৰ পৰা হোৱাই নাই কিন্তু এতিয়া শিকিব লাগিব এতিয়া আহি পাইছোঁহি খুৰাৰ ঘৰত সৰু কাম এটা আছে বেছি দেৰি নবহোঁ খালি যাম আৰু আহিম এইখন হ'ল মোৰ দেউতাৰ অৰিজিনেল ঘৰ আৰু ইয়াত এতিয়া থাকে মোৰ খুৰা আৰু বৰ্তা এই ঘৰটো মোৰ ককাই বনাইছিলে 1962ত এতিয়া বহুত বেয়া হৈ গ'ল ইয়াত পানীও সোমাই খুৰাহঁতৰ অলপ কষ্টও হয় ইফালে বৰ্তাই ঘৰটো বনাই আছে কিন্তু এই পাৰ্টটো এতিয়া ভাঙিম বুলি ক'লে মোৰ মনটো বেয়া লাগে কাৰণ বহুতখিনি মেমৰিজ আছে এই ঘৰটোৰ লগত খুৰা তাতো আমি বেছি দেৰি কৰা নাই জাষ্ট বস্তু এটা দিবলগীয়া আছিলে দিলোঁ আৰু তাৰ পৰা এতিয়া ওলাই আহি ঘৰলৈ গৈ আছোঁ সুমন ডিব্ৰুগড়ত থকা প্ৰায় 6 বছৰমানে হ'ল আৰু সুমনে প্ৰতিটো ৰাস্তাৰ প্ৰতিটো গলি চিনি পায় ডিব্ৰুগড়ৰ আৰু মোক সদায় নতুন নতুন গলি বা নতুন নতুন ৰাস্তা চিনাকি কৰাই দিয়ে আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেনেহ'লে প্লিজ ইনষ্টাগ্ৰামত ফ'ল' কৰিব ইনষ্টাগ্ৰামৰ হেণ্ডেলটো স্ক্ৰীণত দিয়া আছে আৰু যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' ফ্ৰেণ্ডছ আমি এতিয়া আহি পাইছোঁহি ঘৰত ভাবিলোঁ ইয়াতে ক্ল'জ কৰোঁ আজি ওপৰ যোৱাৰ আগতে তলতে আজি ক্ল'জ কৰোঁ ঘৰৰ ভিতৰত আজি একো শ্বুট কৰা মোৰ মনে নাই চ' ইয়াতে ক্ল'জ কৰিব লৈছোঁ কালি দিনটো বৰ ধুনীয়াকৈ গ'ল কালি দুলীয়াজান গ'লোঁ খুব ঘূৰিলোঁ মেলিলোঁ আজিও গোটেই মোৰ ফেমিলি ভিজিট হ'ল জেঠাই ঘৰত গ'লোঁ খুৰা ঘৰত গ'লোঁ এতিয়া আহি পাইছোঁহি ঘৰত ভিডিঅ'টো ইয়াতে সামৰোঁ বুলি ভাবিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম বেলেগ এটা ব্লগত তেতিয়ালৈকে বাই বাই আৰু টেক কেয়াৰ